যি সময়ত দেশৰ চাৰিওফালে কৃষক আন্দোলনে গা কৰি উঠিছে তথাপি চৰকাৰৰ কোনো গুৰুত্ব নাই মাথো নিৰ্বাচন আহিলেই বসন্ত মাহত কুলি চৰাইৰ দৰে মিঠা মাত মাতি মন ভুলাবলৈ আহে জনপ্ৰতিনিধিসকল বহু বছৰৰ পৰা ঢকুৱাখানাৰ সৰ্বসাধাৰণ কৃষক ৰাইজে বহু আবেদন নিবেদন কৰি আহিছে যে ঢকুৱাখানাত এটা শীতল ভঁৰালৰ প্ৰয়োজন হোৱা বুলি কিন্তু বহু চৰকাৰ আহিল আৰু গ'ল কোনো এখন চৰকাৰে ৰাইজৰ অভাৱ অভিযোগক গুৰুত্ব নিদিলে যাৰ বাবে আজি কৃষকে ভুক্তভোগী হ'বলগীয়া হৈছে এনেদৰে দমে দমে আলু গেলিব ধৰিছে শীতল ভঁৰালৰ অভাৱত এফালৰ পৰা গেলি গৈছে আলু ইমানখিনি কষ্ট কৰি হাজাৰ হাজাৰ বিঘা মাটি খেতি কৰি আজি পথাৰতে গেলাবলগীয়া হৈছে আমাৰ ইয়াত যিটো নেকি কলঘৰ লাগে সেইটো কলঘৰ সুবিধা নাই আমি জিঞ্জিয়াল নিব লাগে নহ'লে বান্দৰডোৱাল নিব লাগে এতিয়া চাওক আপোনালোকে চাওক এই পথাৰত ইমান প্ৰকাণ্ড ৰ'দত মানুহে ইমান কষ্ট কৰি হাজাৰ হাজাৰ বিঘা মাটি ইয়াতে চাওক কিমান গেলিছে পচিছে বৰষুণ আহিলে কিবা হ'লে আমি বহুত দূৰ নিব লাগে আমাৰ সেই কাৰণে ৰাইজৰ বহুত সুবিধা গতিকে চৰকাৰ আহে চৰকাৰে আমাক প্ৰতি মুহূৰ্ততে কয় যে আমি এনেকুৱা এটা সুবিধা দিম আপোনালোকক দি পেলাই আহা ইলেকশ্যনৰ আগত কয় তাৰ বাকীডোখৰত আমাক একো সুবিধা নিদিয়ে গতিকে আমি ৰাইজ হৈ পেলাই আমি অনুৰোধ এটা জনাইছোঁ যি চৰকাৰে নাহওক যি দলেই নাহওক গতিকে আমাৰ কেঁকুৰি মধুপুৰ এই বৃহত্তম এৰিয়াটো হৈ পেলাই আপোনালোকে যাতে আপোনালোকৰ মিডিয়াৰ যোগেদি আমাক ইয়াত এটা কলঘৰ বহাই দিবৰ কাৰণে আমি আপোনালোকক অনুৰোধ কৰিছোঁ ঢকুৱাখানাৰ পৰা জিতুল খনিকৰৰ ৰিপৰ্টাৰ অসম আপুনি চাই আছে ৰিপৰ্টাৰ অসম